জ্ঞানম দেহি স্মৃতিম বিদ্যাম শক্তিম শিষ্য প্রবোধিনীম গ্রন্থকর্তৃত্ববশক্তিম সা সুশিষ্যম সুপ্রতিষ্ঠিতম। এবাৰ প্ৰাচীন কালৰ কথা। মহামুনি যাজ্ঞবল্ক তেওঁৰ গুৰুৰ দ্বাৰা শাপগ্ৰস্ত হৈ বিদ্যাহীন হৈ পৰিছিল। তেতিয়া দুখতে তেওঁ পুণ্যব্ৰত সূৰ্যতীৰ্থ লোকলৈ বুলি গুচি গৈছিল। তাত পাই তেওঁ নিজ তপস্যাৰ দ্বাৰা ভগৱান সূৰ্যদেৱৰ দৰ্শন প্ৰাপ্ত কৰে আৰু শোকাকুল হৈ ভগৱান সূৰ্যদেৱক স্তুতি কৰিব ধৰে। তেতিয়া ভগৱান সূৰ্যদেৱে সেই যাজ্ঞবল্ক মুনিক বেদ তথা বেদাংগৰ জ্ঞান প্ৰদান কৰিলে আৰু ক'লে যে এতিয়া স্মৰণ শক্তি প্ৰাপ্ত কৰাৰ হেতু তুমি ভক্তিপূৰ্বক ভগৱতী সৰস্বতী দেৱীৰ স্তুতি কৰা। তেতিয়া সেই যাজ্ঞবল্ক মুনিয়ে শিৰ নত কৰি ভক্তিপূৰ্বক দেৱী সৰস্বতীৰ স্তুতি এনেধৰণে কৰিব ধৰে। হে জগজননী, গুৰুৰ শাপৰ দ্বাৰা বিনষ্ট হোৱা মোৰ স্মৃতি, নিস্তেজ বিদ্যাবিহীন তথা শোকাগ্ৰস্ত মোক কৃপা কৰক। আপুনি মোক জ্ঞান, স্মৰণ শক্তি, বিদ্যা, শিষ্যক প্ৰবোধ কৰা শক্তি, গ্ৰন্থ নিৰ্মাণৰ সামৰ্থ্য, সুপ্ৰতিষ্ঠিত শিষ্যত্ব তথা সজ্জনৰ সভাত অভিব্যক্ত কৰাৰ প্ৰতিভা এবং উত্তম বিচাৰ ক্ষমতা প্ৰদান কৰক। দেৱযুগৰ দ্বাৰা লুপ্ত হোৱা মোৰ সমস্ত শক্তি আপুনি পুনঃ একেদৰে নবীন ৰূপত প্ৰদান কৰক। যিদৰে দেৱতাই ভস্মত লুকাই থকা বীজক পুনঃ অংকুৰিত কৰি দিয়ে, হে ব্ৰহ্মস্বৰূপিণী পৰমা জ্যোতিৰূপা শ্বাসত তথা সকলো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী, হে ভগৱতী সৰস্বতী, তোমাক বাৰম্বাৰ প্ৰণাম জনাইছো। বিসৰ্গ, বিন্দু তথা মাত্ৰা এই তিনিওতে যি অধিষ্ঠানৰূপে বিদ্যমান হয় তথা এই তিনিওৰে যি অধিষ্ঠাত্ৰী দেৱী, সেই নিত্যৰূপা দেৱীক বাৰম্বাৰ প্ৰণাম জনাইছো। সেই ভগৱতী সৰস্বতী ব্যাখ্যান স্বৰূপিণী তথা ব্যাখ্যাৰ অধিষ্ঠাত্ৰীও, যাৰ অবিহনে সুপ্ৰসিদ্ধ গণক আদিৰ গণনা কাৰ্যও সম্ভৱপৰ নহয় তথা যি কাল সংখ্যা স্বৰূপিণী, সেই দেৱীক বাৰম্বাৰ নমস্কাৰ। যি ভ্ৰম সিদ্ধান্ত স্বৰূপা, যি স্মৰণ শক্তি, জ্ঞান শক্তি, বুদ্ধি শক্তি, প্ৰতিভা শক্তি তথা কল্পনা শক্তি স্বৰূপিণী, সেই দেৱীক বাৰম্বাৰ প্ৰণাম জনাইছো। ইতি শ্ৰীমদ্দেৱী ভাগৱত মহাপুৰাণ নৱম স্কন্ধ পঞ্চম অধ্যায়।